তো এয়া আমাৰ খুৰীয়ে গৈছে মাছ মাৰিবলৈ আৰু আমি ওলাইছোঁ ভিডিঅ' বনাবলৈ। বলক তেনেহ'লে যে আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বেলেগৰ নিচিনা বাইক নাই চাইকেলো নাই, সেইকাৰণে গৈ আছোঁ খোজকাঢ়ি ঘাগৰ নদী ঘাটলৈ, অৰ্থাৎ বিদিয়া ঘাটলৈ। বলক তেনেহ'লে আজি আমি মামাৰ লগতে বিদিয়া ঘাটলৈ যাওঁ। আৰু ভিডিঅ'টোত কৈছিলোঁ মোৰ ভিডিঅ'টো যোৱাকালি নিচিনা বনামেই বুলি ভাবিছিলোঁ, পিছত ভিডিঅ' এডিটিং কৰোঁতে চাইছোঁ ভিডিঅ'টো মাত খাই নুঠিলে। कौन है ये लोग? कहाँ से आते हैं? আৰু বাটত আহি থাকোঁতে লগ পালোঁ আমাৰ ল'ৰাকেইটাক। আমাৰ খুৰীৰ ল'ৰা ছোৱালীকেইটা। মোৰ নহয় দিয়ক, চিন্তা কৰিব নালাগে, মই বিয়াই পতা নাই। বিয়া পাতিমনো ক'ত, ছোৱালীয়ে ভাগত নাপালে বিয়া ক'ব পাতিম। আৰু বাটত যাওঁতে নাচন চাওক, নাচন চাওক, খাওঁতেও নাচন, শুওঁতেও নাচন, বহুতেও নাচন, নুঠোতেও নাচন, শুওঁতেও নাচন, চবতে নাচনেই মানে। যদি কাৰোবাক কয় বিয়াত নাচিবলৈ, তেনেহ'লে নাচনৰ আপোনালোকে যোগাযোগ কৰিবলৈ আপোনালোকে মোক মেইল এটা কৰি দিলে হ'ব। আৰু ভাবিলোঁ ভিডিঅ'টো যদি মই বনাইছোঁ, মোৰে চেনেল, মই যদি ভ্লগ বনাইছোঁ, মোৰনো গেলা থপ্পাটো নেদেখানো কেনেকৈ থাকোঁ। আৰু মই কিয় হাঁহি আছোঁ সেইটো বেছি ভাবি নাথাকিব, কাৰণ মই বিনা কাৰণতে এনেই হাঁহি থাকোঁ। কাৰণ জীৱন জিন্দাবাদ, কিপ স্মাইল। আৰু এইপিনে চৰাই আছে গৰু চাৰিঠেঙীয়া, আৰু দুঠেঙীয়া গৰুৱে আপোনালোকক ভিডিঅ'লৈ বনাই গৈ আছে, আৰু আগতো কৈ আছে এটা দুঠেঙীয়া গৰু। আৰু ফাইনেলি আহি পালোহি আমাৰ গাঁৱৰ মূৰত থকা তিনিআলিটো। আমাৰ ঘৰলৈ যোৱা ৰাস্তাটো দিয়ক, ভাল ৰাস্তা নহয়, কেতিয়াবা আহিব মন গ'লে বিহু চিহু খাবলৈ, মাতিম নহয় দিয়ক, চিন্তা কৰিব নালাগে। আৰু এই চিধা গ'লে পাম সোৱণশিৰি, আৰু এইপিনে গ'লে পাম বগী নদী, লখিমপুৰ চব টাউনলৈ যোৱা ৰাস্তা হ'ল এইটো। আৰু সেইপিনে যাম, আৰু এইপিনে যাম সোৱণশিৰি নদী। বলক তেনেহ'লে গৈ থাকক আৰু মোৰ লগত এনেকৈ সোৱণশিৰি নদীলৈ। আপোনালোকে মোৰ লগত নাই বাৰু বৰ্তমান, কিন্তু তথাপি ভিডিঅ'টো চাই গৈ থাকক আৰু বাটত গৈ থাকোঁতে লগ পালোঁ মোৰ বন্ধুক লগ ধৰিছিলোঁ, ব'লা যাওঁ বুলি নদী ঘাটলৈ। নাই, বন্ধুৱে নাযায় বোলে। এই ব'লা, ব'লা না। নাই নাযায় বন্ধুৱে, মই অকলে যাওঁ। আৰু সেইখন হৈছে সেই উঠনি দেখাই অহা পকা দলংখনৰ কাষতে থকা এখন চাপৰ পকা দলং, য'ৰ পৰা নেকি পৰি মোৰ মাথা 3টা চিলনি পৰি আছে। अरे कहना क्या चाहते हो? আৰু সেইপিনে যোৱাহাতে পালোহেঁতেন আকৌ পুৰণা সোৱণশিৰি ঘাট, কিন্তু আমি এতিয়া সোৱণশিৰি পুৰণা ঘাট নাযাওঁ, নতুন ঘাট যাম। বলক। ফাইনেলি পাই গ'লোহি এতিয়া আমি সোৱণশিৰি ঘাটলৈ যোৱা মেইন ৰাস্তাটো। আৰু এইপিনে যায় পুৰণা ঘাট, আৰু এইপিনে যায় নতুন ঘাট। এতিয়া আমি পুৰণা ঘাটত নাযাওঁ, নতুন ঘাটত, পুৰণা ঘাট হৈ নতুন ঘাটেদি ঘূৰি আহিম। এও মহাশয় কিবা টিকটক ল'ব তাৰ চেৰেং কৰি বুকুত জুই লাগিছে, আমাৰ গৰমত জুই লাগিছে। এয়াই জীৱন। আৰু ভাই, অসমত এনেও টেলেণ্টৰ অভাৱ নাই। আৰু এয়া চুলিত লগোৱা চেম্পু, ঘাটৰ পৰা আহি আছে তিনিঠেঙীয়া টেম্পু। আৰু অৱশেষত আহি ফাইনেলি পাই গ'লোহি আমাৰ বিদিয়া ঘাট। আৰু ঘাটৰ ওচৰত আছে সেই কেইখন দোকান, ধৰিব পাৰিছোঁ নে নাই পৰা নাজানো, ওচৰত গৈ দেখাম বাৰু। আৰু এয়া মাছ মৰা জাল, আৰু এই দোকানত বিক্ৰী কৰি আছে বগা মাল। দিয়ক, আমি মাল চাল খাবৰ কাৰণে পইচা নাই, বেলেগ আহি খাম বাৰু। সেইদিনাখন ভিডিঅ' বনাম দিয়া, চিন্তা নকৰিব। আৰু নাওখন বৰ্তমান আহি এতিয়া জাষ্ট ৰখিছে, সেইকাৰণে ঘাটৰ মানুহখিনি নদীৰ কিনাৰতে ৰখি আছে। আৰু আমি যাওঁ আৰু ওচৰতে দিয়ক, আৰু বাকীনো কিনো ক'ম আৰু ঘাটত আহিছোঁ যদিকে নাওখনত উঠি যামেই ন। বলক তেনেহ'লে নাৱত উঠি লওঁ। ইপাৰে নাযাওঁ বাৰু, চিন্তা কৰিব নালাগে, যাবৰ কাৰণেও পইচা নাই, টকা নাই হাতত। আৰু সেই পিনে আছে, নাই দিয়ক একো নাই, নদী আহিছে, নদীখন আহিব যাব, আৰু আমি এইপিনে যাম পাৰ হৈ, এইটো বাট পাৰ হৈ যাওঁ। বলক তেনেহ'লে। মাক কচম, পৰিম, নপৰিলে চেছ, সকলো ধ্বংস, মোবাইল চবাইল চব যাব। এইটো জাপ মাৰি দিওঁ দিয়ক, হকে নহকে। বলক তেনেহ'লে এতিয়া আমি গৈ থাকোঁ। আৰু পিছপিনে আহিছিলে এইজন মহাশয়, তেওঁ আকৌ অকণমান শ্ল' মোতকৈ। এতিয়া বলক আগুৱাই যাওঁ আৰু মাটি যি চাহ খহাই দিছে, আৰু যদি নহ'লে ঘৰ বাৰী চাৰী চব লৈ যাব নিচিনাই লাগিছে। দিব আপোনালোকৰ কাৰণে মাটি এডোখৰ আছে যদি। আৰু ভিডিঅ' বনাই আহি থাকোঁতে দেখিলোঁ সেই পিনে আহিছে ছোৱালী দুজনী। আমাৰ ফুটা কপাল, ছোৱালীকেইজনীকো চাব নাপালোঁ, সিটো চাইডে গ'লগৈ। ইভাগেও ছিংগল, সিভাগেও ছিংগল। আৰু এইডাল নৈ ঘাইডাল কি বাপ্পা, বৰশী। জুবিন দাই কৈছিলে নৈ কানে বালিয়া বগৰী নাই, গোলা পানী, আৰু কাষত আমি দুটা। আৰু ভাবিলোঁ নদীত আহিছোঁ যদিকে নদী এইপিনে গ'লেতো ঘৰত পামগৈ সোনকালে, সেইকাৰণে তলৰ পিনে নামি যাওঁ এতিয়া। তলত নামি গৈ অকণমান ধেমালি কৰি আহোঁ, অলপ মুখ হাত ধুই আহোঁ। যদি নদীত আহি নদীৰ পানী যদি চুই নাযায়, নদী যদি ভৰি ধুই নাযায়, তেনেহ'লে চাম কি আহিছোঁ কেলৈ নদীত। বলক
তেনেহ'লে আমি নদীতে গৈ ধুই লওঁ ভৰি হাতকেইটা ধুই। গৰম উঠিলে অলপ দিয়ক দেচোন, ইমান দেৰি খোজকাঢ়ি মেলি আহিছোঁ। আৰু নদীত আমি ভাবি লৈচোন ভৰি হাত ধুইছোঁ যদি চিনেমেটিক শ্বট এটাকে লওঁ। চাওক তেনেহ'লে দিয়ক মোৰ এই ভঙা চিঙা চিনেমেটিক শ্বট। দেয়া চিনেমেটিক ভিডিঅ' মানেনো কি সেয়া শ্ল' মোশ্যনকৈ কেইটামান ভিডিঅ' ৰেকৰ্ড কৰি দিলোঁ আৰু কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আৰু সেইপিনে পাৰ কৰিছে চাপৰি পাই এইপিনেলৈ সৰু, চাওক না কেনেকৈ পাৰ কৰি আছে। আমি হ'ব লাগিছিলে দেই, আধা বাটতে মৰি থাকিলোহেঁতেন। কৃষ্ণহে বুলিছোঁ আৰু বাকীডোখৰ। হাই হেল্ল' গাইজ। বাকী কিনো ক'ম আৰু দিয়ক, অকণমান ধেমালি কৰি ঘৰলৈ বুলিতে যাওঁ বুলি ওলালোঁ আৰু কিমাননো ইয়াতে ল'ৰা ধেমালি কৰি থাকিম আৰু ব'লক তেনেহ'লে। আৰু কচম কৈছোঁ নদীত পানী মুখ ধুই আহিলোঁ যদিও এনেকুৱা গৰম লাগিছিলে নহয়, আৰু এই বাঁহ তলত গছৰ ৰখি যিকণ আৰাম লাগিছে নহয়, সেইকণ জীৱনত ক'তো পোৱা নাযাব আৰু যিটোহে ৰ'দ দিছে বাপ্পা ঔ। আৰু ইয়াকনো কি ক'ম, অকল উঠোতেও নাচ, শুওঁতেও নাচ, বহোঁতেও নাচ, হাগোঁতেও নাচ, পানীতেও নাচ, তাৰমানে অকল নাচেই নাচ। যদি কাৰোবাক কৰিঅ'গ্ৰাফি লাগে তেনে কণ্টেক্ট কৰিব। আৰু কচম কৈছোঁ এই নদী কিনাৰত আহি নদীৰ পাৰত বহি যিটো সুখ লাগে নহয়, কচম কৈছোঁ 10খন ফেন লগাই ঘৰত বিচনাত শুই থাকিলেও সিমানকণ সুখ নাপায়। আৰু এতিয়া নদী কিনাৰতে অলপ বহি বিন্দাছকৈ কথা পাতি পিছত ঘৰলৈ যাম। আৰু উঠনি নদী কিনাৰত ভিডিঅ'টো বনাই আহি এডিট কৰি থাকোঁতে কেতিয়া জোন ওলালে গমেই নাপালোঁ। এতিয়া যাওঁ আৰু ঘৰত দিয়ক। এইপিনে আগত সি আৰু পিছপিনে মই। আৰু যদি ভিডিঅ' চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। ছাবস্ক্ৰাইব নকৰিলেও হ'ব দিয়ক, চাই দিব দিয়ক, অলপ শ্বেয়াৰ কৰি দিব। বাই বাই বাকী।